আজি এখন বনাব লৈছোঁ চাটনি আৰু ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। তো আহক দেখুৱাইছোঁ প্ৰথমে চাটনিখন কিহৰ হ'ব। এয়া লৈছোঁ মই শুকান মাছ। আজিকালি বজাৰত সঘনাই কিনিবই পায়। তো এয়া মই লৈছোঁ শুকান মাছ সৰু আৰু জ্বলা লৈছোঁ আৰু আদা নহৰু লগতে লৈছোঁ ধনিয়া আৰু এইখন ৰেডি কৰিছোঁ পটা। কিন্তু তাৰ আগতে আমি মাছখিনি ভাজি ল'ব লাগিব। মই এখন এয়া টাৱা বুলিয়ে কয় আমাৰ এইটো ফালে আৰু এইখন টাৱা মই এতিয়া গৰম হ'বলৈ দিছোঁ। ইয়াত দিম অকণমান তেল। এতিয়া মই ইয়াত দিছোঁ শুকান মাছখিনি। এইখিনি অকণমান ভালদৰে তেলত ভাজি ল'ব লাগিব, নহ'লে ইয়াৰ এটা গোন্ধ থাকে, সেইটো গোন্ধটো মই সিমান বেছি ভাল নাপাওঁ। আৰু বহুতে এনেই শুকান মাছটো নাভাজাকৈও চাটনি কৰে বা জালো বনায়, আমাৰ ফালে জালো খায় এনেকৈ। কিন্তু মই ভাবিছোঁ ভাজিয়ে আজি চাটনিখন বনাম বুলি।